মানে অঘোষিত কম্পিটিশ্যন এটা আছে তুলসীটো ধুনীয়া হ'ব লাগে বুলি দেউতাই কি কৰিলে ভেটিটো গোটেইখন মানে ফুল তুলি পেলালে আৰু ভেটি বুলি পেলাই একো নাইয়ে আৰু চবতে হাই হাই এতিয়া আমি মানে তুলসী ভেটি বনাম মানে কম্পিটিশ্যন নহয় আকৌ আজি তুলসী ভেটি সেইকাৰণে মই বৰ্তাহঁতৰ তুলসী ভেটিটো প্ৰথম চাই আহক কেনেকৈ বনাইছোঁ এতিয়া আমাৰ বৰ্তাহঁতৰ ঘৰলৈ যাওঁ সিহঁতৰ ঘৰত তুলসী ভেটিটো কেনেকৈ বনাইছে চাই আহোঁ তাৰপিছত আমাৰ ঘৰত তুলসী ভেটি বনাম হয়া দেউতাই কৈছে মই মাটি আনি থৈছোঁ এইকণ মাটি দেউতাই আনি থৈছে মানে এইটোকে ৰিপেয়াৰ কৰিব লাগিব আজি মানে তুলসী ভেটি বনাব লাগে আৰু আমাৰ মানে অঘোষিত কম্পিটিশ্যন এটা আছে তুলসীটো ধুনীয়া হ'ব লাগে বুলি এতিয়া কম্পিটিশ্যন কৰি পেলাই কোনো নাই মই বাহঁতৰ মানে বৰ্তাই তুলসী ভেটি বনাই তাৰপৰা তুলসী পুলি নিব লাগিব সৌৱা যেন বহি আছে তুলসী ভেটি বনাই মেলি আজৰি হয় নাই ইয়াত তুলসী ভেটি মুচিও আজৰি আৰু এই গাভৰু ছোৱালী শুই উঠি আহিছে তুলসী ভেটি কেনেকৈ বনাইছে চাবলৈ শুই উঠি নহয় গা পা ধুই আহিছোঁ তোমাৰ তুলসী ভেটি এইটোৱে নে আমাৰ মাজনী মই তুলসী এজোপা দিব দেই আমাৰ মা আছে যদিও খুজিছোঁ আৰু লোকক নিব নিম দেৰিকৈ নিম বৰ্তমানে মই ভালকৈ বনোৱা নাই এইবাৰ ভাবে যে চবে মানে পালহে মাৰি দিছে আমাৰ গোটেই ঘৰ দুটা ঘৰৰ মানুহবোৰ চব বেমাৰী হৈ গৈ আছে কেলৈ ক'বলৈ মই চব বেমাৰী হৈ গৈ আছে এই ল'ৰাটো ধুনীয়াকৈ বনাই বাৰু তুলসী ভেটি সেইফালে নাযাওঁ নেকি চালোঁ হৈ গ'ল আৰু আমিও তাতে ৰিপেয়াৰ কৰি থৈ দিম এতিয়া ভাবিছোঁ ৰং চঙে কৰি দিওঁ নেকি ভেটিটো মানে তুলসী ভেটি বনিয়ে আছে বাৰু খালি অকণ চাফা কৰিব লাগিব ঐ মই ভেটিটো বনাই থৈ বাহঁতৰ ঘৰত বিহু খাবলৈ গ'লোঁ আৰু কোন বছৰ পাহৰিছোঁ বাৰু দেউতাই কি কৰিলে ভেটিটো গোটেইখন মানে ফুল তুলি পেলালে আৰু ভেটি বুলি পেলাই একো নাইয়ে আৰু চবতে গোটেই তুলসী পুলি হেৰি কৰি পেলালে কেনেকুৱা কান্দিছিলোঁ মই দেই মনত পৰি গৈছে আছে নি সেইখিনি ভাল লাগিব হয় নাই এইটো থাকক বাৰু শেষতে বনাওঁ নেকি মাটি চাটি আনি ল'ব লাগিব নহয় সেইটোৱেতো বনাব হ'ল এতিয়া বায়েও ক'লে সেইখিনিতে বনাওঁ নি দেউতাই সেইকণতে মুচিহে দিবলৈ কৈছে সেইটোকে বৰ দিগদাৰ নহয় আকৌ বিহুৰ দিনা গালি খাবলৈও বেয়া লাগে সিহঁতৰ মচি কাচি আজৰি চাওঁ দেখুওৱা কম্পিটিশ্যন কৰো একদম মূৰ চোৰ হেৰি কৰি গা পা ধুই মানে আৰু আমি গা পা ধোৱা যেন লাগিছে নাই বাৰু নাই লগা চাগে আজি ইউটিউব ফাৰ্ষ্টৰ কিবা খবৰ আছে নি কেনেকৈ কাতি বিহু পাতিব লাগে ক এয়া আমাৰ দুমহলীয়া নাই বনোৱা দেই ভিডিঅ' নাই বনোৱা আমাৰ সৌতীয়ে কাম কৰিছে এইবোৰ ভিডিঅ' বনাব নাই এইবোৰ ঐতিহাসিক মুহূৰ্ত বুলি কয় চা গমা নাই তই কাম কৰা মুহূৰ্তক ঐতিহাসিক মুহূৰ্ত বুলি কয় এইবোৰ যাওঁ আৰু ভেটিটো বনাই দিলোঁ এই মানে তাই হেৰি কৰিছে ওপৰ যে যিকণ মোচা মেলা তাই কৰিছে তাই কৰে বোলে মই ক'লোঁ বোলে এয়া ফটো মাৰিবলৈ আহিছে গাত লাগি গ'ল ইগ' হাৰ্ট হ'ল সেইকাৰণে এতিয়া তাই তাৰমানে লাগি আছে ইফালে ইফালে গৈ পেলাই এনেকৈ কয় এনেকৈ বাৰী এনেকৈ আমাক দেখুৱাই দিয়া আমাক দেখাচোন চাওঁ দমটো কি ওলাইছে এতিয়া পলিথিন কৃষ্ণ বাপু কৃষ্ণ য'তে ওলাবি ত'তে
চাহ আনিলা বাইদেউ সন্ধিয়া চাহ আনিছা আমাৰ ঘৰত বিহু খাবলৈ আলহী আহিছে খুই দি আৰু বাইদেউ লক্ষী দুগৰাকী কালি নাহিলে আজি মায়ে প্ৰসাদ ৰায় দিছে এয়া এই বনোৱা এয়া মা বনোৱা এয়া তাই তহঁতি শুনা খা মই এয়া আয়ুষ্মান ভৱ এইজোপা আমাৰ শেৱালি ফুল কিন্তু ফুলজোপা য'তে ত'তে পৰে আমাৰ এতিয়া দুমহলীয়া হেৰিটো ফুল চুল দি আমি সজাব লাগিব তই আমাৰ একোটা ফুলকেইপাহে চাগি যাই আহি হা শেৱালি ফুলবোৰ কি কৰিলি চাওঁগে শুনে মই চাবলৈ আহিছোঁ তহঁতৰ ফুল 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 तेरा मेरा साथ ভিডিঅ' ছাৰ ভিডিঅ' চাই দিয়ক এতিয়া মানে তুলসী পুলি সজাই থাকোঁতে গম পালোঁ যে তুলসী পুলি অনা নাই ডাঙৰ ডাঙৰ গছ কেইজোপা আনি থৈছে এতিয়া পুলি ৰুব লাগিব না সৰু সৰু পুলি যোৱাবাৰ দেউতাই অংক ভিতটো ভাঙি পেলাইছিলে নহয় সেইকাৰণে এবাৰ মানে দেউতাই নাই চোৱা নাই দেউতাই কিমান কণা কথা কৈছিলোঁ মনত আছেতো ছাৰ পালিব এই ফুৰি আহোঁ হেন্দা খপা আহোঁ হেদেন্দা খপা হেদেমা খপা আহোঁ হেদেমা খপা দহত তুলসী আগফালে গোটেই তেহাৰ তুলসীতল ঢেৰ হৈ আছে নহয় এতিয়া মৃগ পহু ঢেৰ চৰিবহি হয় আহি চাগে পহু মাংসহে খাবি আৰু এইখিনি হৈছে কলীয়া বা এইখিনি কি কলীয়া তুলসী আৰু এইফালে বগা তুলসী এজোপা কি তুলসী বা ৰাম তুলসী মাতটো থাকি গ'ল টোপনি খতি নি ভাওনাত পাৰ্ট লৈছিলে দিয়ক এই বেছি ডাঙৰ নালাগে সৰুকৈ দিয়ক এইটো সৰু চাওক এইটো সৰু মই চাহ দিছোঁ আই সেইজোপা বগা হৈ যাব নি আকৌ বগা হৈ গ'ল আমাৰ ঘৰত থকা কেইজোপা এতিয়া ননী ঘৰতো এইবোৰ পুলিকে উঠিছে বগা হৈ গ'ল মনটো মাৰি দিয়ক ক'লা হ'বলৈ নহয় আলহী এয়া পুলি লৈছোঁ সেইটো ডাঙৰে হ'ল